অলৱেজ বিজি ফেঞ্চি বজাৰ যেতিয়া আপুনি ৰাতিপুৱা আহিলেও ৰাতি আহিলেও এনি টাইম বিজিয়ে পাব একদম চাৰিওফালে ফুটপাথতো বজাৰ ওপৰতো বজাৰ তলতো বজাৰ চাৰিওফালে কেৱল বজাৰ 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 ফুল পেণ্ট কিমান দাদা এইটো 300 টাকা 300 rupees only কাপোৰটো বেয়া নহয়চোন ঠিকে আছে এইলা শাৰ্ট কিমান কৰে দাদা 200 স্যার শাৰ্টটো দেখাওকচোন একবাৰ এইটো শাৰ্টৰ দাম হৈছে 200 আৰু জোতা ল'লে কমকৈ দিব না আকৌ ফিক্স প্ৰাইচ ন সো আপোনাৰ নামটো কি জাভেদ ঠিক আছে দিয়ক সো ইয়াতে শাৰ্টটো পাব এইবিলাক পেণ্ট শাৰ্ট ইয়াতে আপোনাৰ আৰু বিভিন্ন ধৰণৰ বস্তু আছে মোৰ চেনেলটোৰ নাম যিচু কলিতা যিচু JISHU এতিয়া মানে পাম কালি পৰহি পাই যাব ইউটিউবত সেলফ প্ৰমোশ্যন সো ইয়াতে মই ভিডিঅ' বনাইছিলোঁ মোক এই দুজনমান দাদাই লগ পালে পাই ক'লে যে আমাৰটো উঠাওক সো উঠালোঁ এণ্ড মোৰ চেনেলটোৰ নাম সুধিলে সো বাকী যি কি নহওক আমি এতিয়া ঘূৰি আছোঁ ফেঞ্চি বজাৰ এইখন হৈছে ফেঞ্চি বজাৰ অলৱেজ বিজি কেৱল মানুহ আমি যে কাপড় किनिम बोली आइसु ओए क्या बोलते हैं कपड़े खरीद के रहेगा ना वैसे तो यहाँ पे दुर्गा पूजा का सीजन चल रहा है बहुत ज़्यादा दुर्गा पूजा आइसे ना सो ये सब देखते ना भाई वही हाफ पैंट नहीं है हाफ पैंट फुल पेंट सब फुल है कौन है दादा ये पेंटर प्राइस क्या 300 जीन्स पेंट ये लोग सब जीन्स पेंट 300 प्राइस फुल पेंट चाहे लोग ये सब कलर सबते पाई जाओ दादा ये प्राइस क्या 300 টাকা कितना 300 फुल पैंट नहीं कि हाफ पैंट थी ये वैसे जीन्स और पेंट गोटे बिलाक देखिसे जदि और इसका कितना 300 सब 300 है কাপোৰৰ আছে জিন্সৰ আছে সব 300 আপোনালোকে যদি ফুটপাথৰ পৰা কাপোৰ কিনে তেনেহ'লে ইয়াতে নিশ্চয় আহিব পাৰে ইয়াতে আপোনালোকে বহুত কমত পাই যাব মোৰ লগৰজনী কিবা চালে কি কিয় হুৱা টি-শাৰ্ট হাফ টি-শাৰ্ট এইটো দাদাৰ দাম কিমান 100 টকা শাৰ্টো আছে নেকি ইয়াতে সব টি-শাৰ্ট নেকি ইয়াতে এইবিলাকৰ দাম কিমান 100 rupees only 150 half to 100 ফুলটো 150 হাফ to 100 সব টি-শাৰ্ট এইবিলাক ইয়াতে সকলোতকৈ ভাল এটা বস্তু কি ইয়াতে আপোনালোকে যিমান ইচ্ছা সিমান বাৰ্গেইন কৰিব পাৰিব if you want to bargain lot of bargain ইয়াতে আপোনালোকে যিমান ইচ্ছা সিমান বাৰ্গেইন কৰিব পাৰে আপোনালোকে 500 টকাৰ বস্তু ইয়াতে 150 টকাত লৈ যাব পাৰে যিটো পেণ্টৰ দাম বা যিটো বস্তুৰ দাম 500 টকা কয় আপোনালোকে ইয়াতে 150 টকা 100 টকাতে লৈ যাব পাৰে গতিকে সেইটো ইয়াতে বিৰাট ভাল বস্তু টি-শাৰ্ট এইবিলাক ঘৰত পিন্ধা কাপোৰ টেক্সি পেণ্ট টাইপৰ এইবিলাক আপোনালোকৰ জিন্সৰ হাফ পেণ্ট লং পেণ্ট তাৰপিছত এইবিলাক সৰু বাচ্চাৰ কাপোৰো আছে এইবিলাক চাই লওক সৰু বাচ্চাৰ কাপোৰ তাৰপিছত আপোনালোকে এইবিলাক সৰু বাচ্চাৰ কাপোৰ তাৰপিছত এইবিলাক ঘৰত পিন্ধা লেডিছৰ কাপোৰ আছে এইবিলাক কলেজৰ বেগ স্কুলৰ বেগ এই ওপৰত সেইবিলাক অকণমান ফেঞ্চি টাইপৰ ড্ৰেছ তাৰপিছত এইবিলাক আপোনালোকৰ জোতা চাই লওক কি ধুনীয়া একদম ভেৰাইটিৰ জোতা আছে তাৰপিছত এইবিলাক বেডশ্বীট এণ্ড অল মানে ইয়াতে আপোনালোকে আহিলে অল টাইপৰ কাপোৰৰ পৰা হওক সৰু বাচ্চাৰ পৰা হওক ডাঙৰৰ পৰা হওক ঘৰৰ বস্তু হওক কিবাৰ বস্তু হওক অল টাইপৰ বস্তু পাই যাব আৰু একদম ৰিজনেবল প্ৰাইচ মানে এইটো 4 পকেট টমি হিলফিগাৰ 4 পকেট টমি হিলফিগাৰৰ পেন এইটো 250 টকাত কিনিছে আচ্ছা ঠিক আছে ফুল স্ট্ৰেচেবল হয় স্ট্ৰেচেবল ন 250 টকাত ৰিজনেবল প্ৰাইচ ঠিকে আছে এইবিলাক আছিলে ফুটপাথৰ বাট এইবিলাক আপোনালোকে ইয়াতে হোলচেল ৰেটত ধুনীয়া আপোনালোকে কাপোৰ পাই যাব ইয়াতে আপোনালোকে চাৰ্ট পেণ্ট গোটেই এইবিলাক ভিতৰৰ ঠাই এইবিলাক যে দেখিছে আপোনালোকে ইয়াতে আপোনালোকে হোলচেল দামত ভিতৰত হোলচেল দামত ভাল কাপোৰ পাই যাব আপোনালোকে ইয়াতে আপোনালোকে টি-শাৰ্ট হওক চাৰ্ট হওক লং পেণ্ট হাফ পেণ্ট A to Z গোটেই পাব মানে বাহিৰত যিবিলাক আপোনালোকৰ ফুটপাথত আছে এইবিলাকতো বেলেগ এইবিলাক ভিতৰৰ দোকান এইবিলাকো বেলেগ এইবিলাক চব কেনে এইবিলাক হৈছে ভিতৰৰ দোকান আপোনালোকে বাহিৰতো দেখিলে ন বাহিৰটোৰ লগত এইবিলাক ভিতৰত আছে এইটোতো জাষ্ট মই এটা মাৰ্কেটত সোমাইছোঁ আপোনালোকে ইয়াতে বহু পাই যাব এনেকুৱা বহু এটা বুলি নহয় বহুত কেইটা মাৰ্কেট পাই যাব এইবিলাক যিমান দেখিব ন চব মাৰ্কেট চব চাৰিওফালে কেৱল মাৰ্কেট সেইটোতে মোৰ লগৰজনী কিবা কিনে সেইটো কিনি লওঁ তাৰপিছত লগ পাই আছোঁ আপোনালোকক কিয় क्या लेने जाना है तेरे को फिर और नहीं लेना हो गया এইবিলাক মহিলা মানুহৰ এইবিলাক শাৰী কিবা কিবি লেহেংগা
ইয়াতে আপোনালোকৰ লেহেংগাৰ কাৰণে ফেমাছ আছে ইয়াতে বিভিন্ন ধৰণৰ বস্তু পাই যাব এইভাগে এটা লেহেংগা হাউচ আছে বাকী যি নহওক আপোনালোকে বিয়াৰ কাৰণে হওক কিবা সৰু সুৰা পাৰ্টিৰ কাৰণে হওক যি ড্ৰেছ লাগে চব A to Z পাই যাব अब क्या खरीदेगा फिर इधर মোৰ লগৰজনৰ পৰা শান্তি নাই এই কিনে সেই কিনে বাপৰে বাপ চ' গাইছ ডেট ৱাজ দ্য ভিডিঅ' আপোনালোকৰ ভিডিঅ'টো কেনে লাগিছে নিশ্চয় ক'ব মই আপোনালোকক বজাৰ দেখালোঁ ফেঞ্চি বজাৰ গুৱাহাটীৰ কাষত যিবিলাক মানুহ থাকে সিহঁতেতো জানেই ইয়াৰে মাৰ্কেটৰ কথা বাট যিবিলাক গুৱাহাটী বাহিৰৰ মানুহ মই সকলৰ বাবে ক'লে এবাৰ দেখাই দিলোঁ মাৰ্কেটটো চবে হয়তো শুনিছেই ফেঞ্চি বজাৰৰ নাম বাট মই এবাৰ দেখাই দিলোঁ বাকী যি কি নহওক যদি ভিডিঅ'টো ভাল লাগিছে নিশ্চয় লাইক কৰিব এণ্ড চেনেলটো ছাবস্ক্ৰাইব কৰিব চ' ভিডিঅ'টো ইয়াতে সামৰোঁ চ' এজ অলৱেজ বাই বাই টেক কেয়াৰ